নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ মই আজি এটা নতুন ৰেচিপি আনিছোঁ। আহক মোৰ কিটচেনলৈ। দালি আৰু থেকেৰা টেঙাৰ বৰৰে এখন আঞ্জা বনাম। তাৰ বাবে মই এবাটি দাইল তিয়াই থৈছোঁ। আলু লৈছোঁ 4টা, আলু 4টা সিদ্ধ কৰি লৈছোঁ। পিঁয়াজ 3টা লৈছোঁ, নহৰু 1টা লৈছোঁ, এডোখৰ আদা লৈছোঁ, জ্বলা জলকীয়া 6টামান লৈছোঁ, হালধি লৈছোঁ অলপ, নিমখ লৈছোঁ আৰু এইখিনি থেকেৰা টেঙা। এতিয়া মই এইখিনিৰে আঞ্জা বনাম। এতিয়া মই দাইলখিনি ভালদৰে পিটিকি লওঁ। দাইলখিনি মই হাতেৰে পিটিকি লৈছোঁ। দাইলখিনি মই পটাত পিচিছোঁ, মিক্সিত দিয়া নাই। আদা নহৰুখিনিও পটাতে পেষ্ট কৰি লৈছোঁ। এটা এটাকৈ হাতেৰে দিম। হাতেৰে দিলে ঘৰৰ চেপকেইটা ভাল হয়। বাকিটা এটা এটাকৈ উলটাই দিম। এতিয়া মই এটা এটাকৈ বৰবিলাক উঠাম। এতিয়া মই ৰৈ যোৱা তেলখিনিত পাঁচফোৰণ দিলোঁ, 2টা জলকীয়া দিলোঁ। এতিয়া বইল কৰি থোৱা আলুখিনি ভাজিম। এতিয়া নিমখ অলপমান দিম। হালধিখিনি মই আঞ্জাত দিয়াৰ জোখত একেবাৰে দি লৈছোঁ। এতিয়া মই থেকেৰাখিনিও অকণমান ভাজিম। এতিয়া খুব গৰম পৰিছে, এনেকুৱা গৰমৰ দিনত এখন থেকেৰাৰ আঞ্জা খাব পালে কিমান ভাল লাগে। থেকেৰাৰ বহুতো গুণ আছে। আপোনাৰ যদি পেটৰ অসুখ হয় তেতিয়াহ'লে এই থেকেৰাৰ আঞ্জা খালে ভাল হ'ব। পেট কামোৰণি, পেটৰ কিবা অসুখ থাকিলে বা তেজ হাগনি হ'লে এনেদৰে থেকেৰাৰ আঞ্জা খাব লাগে। এতিয়া মই এই বাতিটোৰে জুখি জোখ লৈ পানী দিম। গৰমৰ দিনত এই আঞ্জাখন খাবলৈ বৰ টেষ্টি হয়। এতিয়া মই আঞ্জাখন অলপ উতলিবলৈ দিম। আঞ্জাখন উতল আহি আছে। এতিয়া মই 2 চামুচ কেঁচা পিঠাগুড়ি আঞ্জাখনত দিম। পিঠাগুড়িখিনি মই পানীত পেষ্ট কৰি লৈছোঁ। পিঠাগুড়ি নিদিলেও হয়, কিন্তু মই
আঞ্জাখন গোট মৰাৰ বাবে 2 চামুচ পিঠাগুড়ি দি দিছোঁ। এতিয়া গোটা জলকীয়া দিম। আপোনালোকে যদি জ্বলা বেছিকৈ খায় তেতিয়াহ'লে আঞ্জাখনত জলকীয়া বেছিকৈও দিব পাৰে। মই অলপ কমকৈ দিছোঁ, সেইটো আমাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে এই আঞ্জা খাব, সেইকাৰণে মই জলকীয়া কমকৈ দিছোঁ। এতিয়া মই বৰকেইখন এখন এখনকৈ আঞ্জাত দিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। এতিয়া মোৰ আঞ্জাখন হ'ল, মই গেছৰ চুইচটো অফ কৰি দিলোঁ। আপোনালোকেও মোৰ দৰে এনেদৰে এখন আঞ্জা বনাই খাই চাবচোন। এতিয়া মই আঞ্জাখন অলপ অলপকৈ নমালোঁ। অহা সপ্তাহত আপোনালোকলৈ মই আকৌ এটা নতুন ৰেচিপি লৈ আহিম।